हेलो एवरीवन আৰু আজি বনাবলৈ লৈছো নৰসিংহৰে লোকেল মুৰ্গী জালুক দি নৰসিংহৰে বনোৱা এই লোকেল মুৰ্গী আঞ্জাখন যে ইমান বেছি সোৱাদ হয় আৰু আজি তাৰে ৰেচিপি আগবঢ়ালো প্ৰথমতে নৰসিংহৰ পাতখিনি এনেকৈ গুছাই লৈ তাতে এতিয়া অলপমান ধনিয়াও দিছো ধনিয়াখিনি লৈ ভালকৈ এটা পেষ্ট বনাই লম এতিয়া কেৰাহীত মিঠা তেল দি তাতে দুখিলা তেজপাত আৰু দুটা শুকান জলকীয়া দি দিছো আৰু ইয়াতে এতিয়া দিছো পিয়াজ আৰু পিয়াজখিনি অলপমান ভজাৰ পিছত ইয়াত দিছো আদা নহৰু আৰু সেইখিনিও ভাজি লৈ এতিয়া দি দিছো মাংসখিনি আৰু এতিয়া মাংসখিনি অলপমান ভাজি লৈছো আৰু তাতে এতিয়া দি দিছো হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু মছলাৰ কাৰণে অলপমান কাশ্মীৰ মিৰ্চ অলপমান ধনিয়া পাউডাৰ আৰু অলপমান জিৰা পাউডাৰ দিছো একেবাৰে মছলা কম কমকৈ ইউজ কৰিছো আৰু এতিয়া ঢাকনখন মাৰি ভালকৈ মাংসখিনি সিজিবলৈ দিম আৰু অলপমান ভজাৰ পিছত এতিয়া ইয়াতে এড কৰিছো আলু আমাৰ কিন্তু অসমীয়া মানুহৰ মাংসত আলু লাগেই ন মোৰ যে আলু মাংসৰ আলু মানে বিশেষকৈ বহুত ফেভৰেট আৰু এতিয়াও এইখিনি ভালকৈ সিজাই লৈছো আৰু ভালকৈ ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই দি দিছো সেই যে পেষ্ট বনাই লৈছিলো ধনিয়া আৰু নৰসিংহৰ সেই পেষ্টটো দি দিছো আৰু এইখিনি এতিয়া নৰসিংহৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম আৰু ইয়াৰ পিছত এড কৰিছো এতিয়া উতলা গৰম পানী আৰু এতিয়া এড কৰিম এই আঞ্জাখনৰ এটা মেইন ইনগ্ৰেডিয়েন্ট মানে জালুক এনেইতো গোটা জালুক ভালকৈ খুন্দি লৈ দিব লাগে কিন্তু মোৰ ওচৰত নাছিলে কাৰণে এতিয়া জালুকৰ পাউডাৰে ব্যৱহাৰ কৰিছো আৰু একেবাৰে শেষত ধনিয়া দি দিছো আৰু আমাৰ মাংস একদম ৰেডি হৈ গ'ল।